মই চুজি, নাৰিকল আৰু চেনি এনেদৰে মিক্স কৰি পেলাই একেলগে ভাজি লৈছোঁ। এয়া দেখিছে নহয়, ফচফচীয়া কৰি ভাজি লৈছোঁ। এতিয়া মই এইখিনি গুড়িৰ লগতে ইয়াতে আটা, বেকিং পাউডাৰ দি পেলাই মঠি ল'ম। এতিয়া ইয়াত আটা আৰু বেকিং পাউডাৰ দি মই এনেকৈ আটা মুঠা দি এনেদৰে মঠি লৈছোঁ। দেখিছে নহয়, মই কোমলকৈ মঠি লৈছোঁ। এতিয়া এইটো এনেকৈ মই আটাৰ যেনেকৈ গোল কৰে তেনেকৈ এনেদৰে গোল কৰিম। হাতত অকণমান গৰু ঘিউ লগাই ল'ব লাগে। এতিয়া মই এনেকৈ চামুচ এখনত অকণমান গৰু ঘিউ লৈ পেলাই হাতৰ তলুৱাত লগাই লৈছোঁ আৰু এনেদৰে ইয়াৰ পৰা গুটিখিনি কৰি ল'ম। আপোনালোকে নিজৰ সুবিধা অনুযায়ী বা যেনেকুৱা চাইজ কৰিব পাৰে তেনেকুৱা কৰিব পাৰে। মই বেছি ডাঙৰো কৰা নাই, ইমানটো চাইজত কৰিছোঁ। এয়া এনেদৰে চুজি আৰু নাৰিকলখিনি যদি আপোনালোকে ভাজিও থৈ দিয়ে ভালদৰে, তেতিয়া টেমাত ভৰাই টানকৈ সাফৰ মাৰি থ'লে বেয়াও নহয়। তেতিয়াও কেতিয়াবা খাব মন গ'লে ঘপককৈ বনাই ল'ব পাৰি। গৰমে গৰমে খাবলৈ যিহেতু পিঠাটো ভাল হয়, সেইটো কাৰণে তেনেকৈও বনাই ল'ব পাৰি বা আগতীয়াকৈ বনাই থ'ব পাৰি। এয়া হৈ গ'ল। মই এইখিনি লাডুখিনি এনেদৰে কৰি লৈছোঁ। এতিয়া তেল গৰম কৰিম আৰু তেলত এইখিনি ভাজি যাম। আহক, কেৰাহীত অকণমান ৰিফাইন তেল দি তেলখিনি প্ৰথমে গৰম হ'বলৈ দিছোঁ। এনেদৰে গোল কৰি থোৱা পিঠাখিনি মই এখন কাঁহীত লৈ লৈছিলোঁ। এতিয়া মই এই পিঠাখিনি এটা এটাকৈ তেলত দি যাম। গেছটো বেছিকৈ দি নল'ব, অলপমান কমাই ল'ব। কম জুইত ভাজিলে ভাল হয়। দেখিছেনে, পিঠাটো ইমান ধুনীয়াকৈ ফুলি আহিছে। এনেদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব আৰু যেতিয়া ৰঙচুৱা হ'ব তেতিয়া উঠাই আনিব তেলৰ পৰা। এনেদৰে মই পিঠাখিনি এটা এটাকৈ ভাজিম। এইটো হৈ গ'ল। আপোনালোকে এটাতকৈ বেছিও দিব পাৰে, তেতিয়া অকণমান সোনকালেই হয়। 2-3টাও একেলগে দি দিব পাৰে। এতিয়া দেখিছেনে, এয়া কিমান ধুনীয়া ধুনীয়াকৈ পিঠাকেইটা হৈ গৈছে। এনেদৰে পিঠাকেইটা বনাই চাবচোন আৰু একাপ চাহৰ লগত খাই চাব। কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ।